हेलो फ्रेंड्स की खबर आपन स्वागत मोर चैनल फ्रेंड्स आज भिडिओ स्पेशल भिडिओ क्यों मोर विषय किसान कथा आपलोके ये भिडिओ जानिबोले पाबो क्यों मैं ये कथा कब ओलाइছো कारण जरूरी माने क्यों मोर सबस्क्राइबार किसान और जिबिलाके मोर लगत माने जड़ित हो आछे बहुत आगर पराय फलो करे তেওঁলোকৰ কাৰণে মই ভিডিওটো বনাইছো কাৰণ এই ভিডিওটো বনাব লগাত পৰিলো নবনালে নহয় কাৰণ ভাবিলো এই ভিডিওটোৰ পৰা তেওঁলোকৰ কিবা অলপ হলেও উপকাৰ হ'ব সেই কথাটো ভাবি পেলাই এই ভিডিওটো বনাইছো তোমালোকে ভিডিওটো চাব শেয়াৰ কৰিব একচুয়ালি কষ্ট কৰা লৰা বুলি মই নিজকে ক'ব পাৰো কাৰণ কিয় মই এজন ব্ৰাহ্মণ লৰা আমাৰ ব্ৰাহ্মণ খুব কম ব্ৰাহ্মণৰ লৰা আছে বা এনেকুৱা মানুহ আছে যিনো কষ্টৰ কাম কৰে মানে খুব কষ্টৰ কামবিলাক খুব কম কৰে মানে তলৰ খাপৰ কামবিলাক কৰিব ইচ্ছা নকৰে এই মই তলৰ খাপৰ কামবিলাক কৰিছো তলৰ খাপৰ মানে মই ভুল নবুজিব যেটো সামাজিক ভিত্তিত তলৰ খাপৰ বুলি ভাবি থৈ দিয়া আছে কিন্তু মোৰ মনত এইবিলাক তলৰ খাপৰ কাম নহয় সেইকাৰণে মই সেই কামবিলাকত গৈছিলো কিয় আৰু কি কাম এইটো কৈ আছো মই যেতিয়া 9-8 মানত পঢ়ি আছো তেতিয়া মই ঠেলাত বা লগাই শুৱালকুছিত বিক্ৰী কৰিব গৈছিলো শুৱালকুছিত মানে মোৰ লগৰ এজনৰ লগত মই গৈছিলো তাতে 25 ডাল বা লোড কৰি বা ঠেলা এখনত ৰাতি 3টা বজাত উঠি ঠেলা ঠেলাই ৰাতিপুৱা 4-5টা মান বজাত 6টা মান বজাত শুৱালকুছি যাই পাওঁ আমাৰ হাজোৰ পৰা শুৱালকুছি বেছি দূৰ নহয় কাৰণ তাতে বাঁহ বিক্ৰী কিয় হয় তাতে বাঁহ নাই তাৰে মানুহৰ খেতি নাই বাঁহৰ খেতি কৰিব নোৱাৰে সেইকাৰণে বাঁহটো বাহিৰৰ পৰা কিনি হাজোৰ পৰা আমি বাঁহ আনি শুৱালকুছিত বিক্ৰী কৰোঁ কষ্ট হয় ৰাতিপুৱাতে উঠি কিন্তু কষ্ট কৰিব শিকিছিলোঁ তেতিয়াৰ পৰা তলৰ পৰা শিকিব লাগিব আপুনি মই ইয়াতে মোক মানে বহুত ডাঙৰ দেখুৱাব যোৱা নাই কিন্তু কথাবিলাক কৈছোঁ এনেকুৱা কষ্ট কাম কোনেও নকৰে নিশিকায়ো এইবিলাক কাম কাৰণ সকলোৰে গাৰ্জেনবিলাকৰে এটা ড্ৰিম থাকে যে আমাৰ ল'ৰাটো IAS হ'ব IPS হ'ব ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব এইবিলাক ড্ৰিম থাকে এতিয়া ঠেলাৱালা এটা হৈ ঠেলা চলাই বা বিক্ৰী কৰিব যোৱা কাৰো ড্ৰিম নাথাকে গাৰ্জেনৰ কিন্তু আমাৰ অহংকাৰ নকৰোঁ গৌৰৱ নকৰোঁ আমাৰ মা দেউতা নাছিল মায়ে কিন্তু এইখিনি শিক্ষা দিছিল যে তই কাম কৰ কি পইচা আহিব লাগে এইটো বস্তু মোক শিকাইছিল তাৰকাৰণে সেইকাৰণে গৈছিলোঁ কোনো বাধা দিয়া নাছিল যে কৰ বেয়া কাম নকৰিবি কাৰো অন্যায় নকৰিবি বেয়া কাম নকৰিবি নিজৰ ক্ষতি নকৰিবি তাৰ বাহিৰে চব কৰ এইখিনি কথা আমাৰ মায়ে শিকাইছিল মোক শিকাইছিল এতিয়া সেইকাৰণে সেই 25 ডাল বা লোড কৰি শুৱালকুছিত গৈছিলোঁ মোৰ লগ এজনো আছিল আমি দুয়োটা পাৰ্টনাৰশ্বিপত কৰিছিলোঁ 25 ডাল বাহত 50-60 টকা তেতিয়া আছিল আজিৰ পৰা 10-12 বছৰ 15 বছৰমান হ'ব বেছি হ'ব 17 মান বছৰ হ'ব এই 25 ডাল বা বিক্ৰী কৰি আমি 2-3 হাজাৰ টকা পাইছোঁ তাৰে 800 টকা আমাৰ প্ৰফিট আছিল 800 টকা 1000 টকা প্ৰফিট দিলোঁ 500 টকা দুয়োটা ভাগাই লৈছিলোঁ 15 বছৰ আগত আপোনালোকে ইমেজিন কৰক কিমান পইচা কিমান আছিল তেতিয়া 50 টকা বা 100 টকা হাজিৰা আছিল ডেইলি আমি 500 টকা আমি ইনকাম কৰিছিলোঁ কষ্ট কৰিছিলোঁ সেই হিচাপত 500 টকা দুয়োটাৰে আহিছিল কেতিয়াবা কমেও আৰু কেতিয়াবা চেলো নহয় কিন্তু প্ৰায় চেল হৈছিল তাৰপিছত ঘৰত যিবিলাক চব্জি আছে সেইবিলাক বজাৰত কেজি হিচাপত প্লাষ্টিকৰ পলিথিনত ভৰাই কেজি হিচাপত জুখি বজাৰত বিক্ৰী কৰিব গৈছিলোঁ কিন্তু মই জনাত কিন্তু আমাৰ মানে মই ক'লোঁ মানুহবিলাকে এইবিলাক কাম নকৰে খুব কম মানুহ আছে এইবিলাক কামক মানে ছাজেষ্ট কৰা যে এইবিলাক কাম কৰ এইবিলাক ষ্টেপেদি আৰম্ভ কৰিছিলোঁ বিজনেছৰ প্ৰথম ষ্টেপবিলাক যিবিলাক কৰিব কোনেও নকৰে মই আৰম্ভ কৰিছিলোঁ আজি এটা কথা ক'ব পাৰিছোঁ যে মই কৰিছিলোঁ আচলতে মোৰ দৰে কৰা চলি কোনো নাছিল কষ্ট কৰিব পৰা ক্ষমতা আছিল সেই কষ্টটো আপুনি বিজনেছত লাগিব হাৰ মানা বিধৰ যদি আপুনি মানুহ হয় পটককৈ হাৰ মানা বিধৰ যদি আপুনি মানুহ হয় তেতিয়াহ'লে বিজনেছ আপোনাৰ কাৰণে নহয় বিজনেছ প্ৰচেছটো বহুত লং প্ৰচেছ হয় বহু সময় দিব লাগিব আপোনাৰ মানে এটা তপস্যা টাইপৰ তপস্যা বুলিও ক'ব পাৰিব বা আপোনাৰ চলি বা ল'ৰা নিউ বৰ্ণ বেবী বুলি ধৰি লওক সেইটো আপুনি তুলি তালি ডাঙৰ কৰিব লাগিব বিজনেছটো সেনেকুৱা আমাৰ শিক্ষা পদ্ধতিত এইটো বস্তু নাছিল যে ফেইল শব্দটোক ইম্পৰ্টেঞ্চ নিদিছিলে কিন্তু একচুৱেলি ফেইল বিজনেছত হ'ব লাগে ফেইল যিমানে হ'ব সিমানে শিকিব লাইফত এইটো বহুত ডাঙৰ লেচন এটা আমাক স্কুলৰ কিতাপ পত্ৰত আমি নাপালোঁ সেইকাৰণে মই এইটো কথা ক'ব পাৰিছোঁ আজি যে ছাকচেছ হ'ব লাগিলে আপুনি সময় দিব লাগিব ফেইল হ'ব লাগিব মানে কি কৈছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'সমূহ বনাইছোঁ প্ৰফিট মোৰো আছে ইয়াতে কি জানে আপোনালোকৰ সফল হ'লে মোৰ প্ৰফিট হ'ব আপোনালোকে ছাকচেছ এটা হ'লে মই প্ৰফিট পাম পইচা পাতিৰ ক্ষেত্ৰত নকওঁ যে ইমানো মই অনেষ্ট বুলি নকওঁ মই
যে বা বিনা প্ৰফিটত মই কাম কৰা প্ৰফিট লাগিব মোক ইউটিউবে দিব নহ'লে আপোনালোকে হ'লেও পইচা দিব কিছুমান মই বিজনেছ কৰি আছোঁ ৰষ্টিক মই কাৰোবাক লাগিলে মই দিওঁ কিবা লাগিলে দিওঁ তাৰ পৰা কিবা অলপ আৰ্নিং হয় কিন্তু আৰ্নিংখিনিৰ লগতে মই বিচাৰোঁ যে মানুহ যিটো মানুহ মানে মই কেনেকৈ ভাবোঁ আজিকালি চব প্ৰফেশ্যনে বিজনেছ হৈ গৈছে ডক্তৰ এজনো আগত ডক্তৰ হৈ থকা নাই এতিয়া ডক্তৰ এজনেও যেতিয়া আপোনাৰ ডক্তৰ এজন তাতেও যাব আজি তেখেতে আপোনাক মেডিচিন দিয়ে থাকিব ভাল হোৱা বুলি নকয় আপোনাক আহি থকাৰ কথাই ক'ব বোলে আহি থাকিবা নেক্সট উইকত আহিবা বিজনেছ হৈ গৈছে কাৰণ তেখেতৰো পইচাটো আপুনি পইচাৰ এটা মেচিন বুলি আপোনাক লয় তো মই আপোনাক কি কৈছোঁ মোৰ টাকা যেতিয়া নাহিব মোৰ তাৰ পৰা কিবা এডভাইচ ল'ব মই এটা কথাই ক'ম মোৰ পৰা মাল লয় নলয় সেইটো কথা নকওঁ কিন্তু মই এটা এডভাইচ দিব পাৰিম যে এইটো বিজনেছত এনেকৈ কৰিলে এনেকৈ হ'ব সেইটো বস্তু মই মানে ভিডিঅ'সমূহত মই দেখুৱাব খুজিছোঁ মানে যে এনেকৈ কৰক আপোনালোকে এনেকৈ যাওক এনেকৈ কৰক আপোনালোকৰ প্ৰফিটেবল হ'ব বহুত দীঘল হ'ল চাগে ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লগা ভিডিঅ' হৈছে অলপ যদি আপোনালোকে ভাবিছে যে এইটো ভিডিঅ' হয়তো এনেকুৱা ভিডিঅ' ক'তো পোৱা নাই যি নহওক শ্বেয়াৰ কৰা ভিডিঅ'ৰ যদি হৈছে আপোনালোকে শ্বেয়াৰ কৰিব